আজি যোনটো ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ একেবাৰে ইউনিক জিকাৰ লগত মুৰ্গী মাংস আৰু কণী ইয়াৰ কাৰণে আদা নহৰু বিলাহী দুটা পিঁয়াজ কণী 4টা লৈছোঁ আৰু দুটা আলু লৈছোঁ আৰু জিকা দুটা আৰু আধা কিলো মুৰ্গী মাংস তেল গৰম কৰি দিছোঁ অলপ জিৰা দিলোঁ আৰু দুটা শুকান জলকীয়া দুখিলা তেজপাত এতিয়া দিম পিঁয়াজখিনি ভালদৰে ভাজিব লাগিব তাৰ মাজতে বইল কণীখিনি দিম এতিয়া পিঁয়াজখিনিও ভাজা গৈ থাকিব কণীখিনিও ভাজা গৈ থাকিব এনেকৈ দুইটাই মিক্স কৰি পেলাই ভাজি থাকিম ইয়াৰ পাছত আহিব আদা নহৰু মই খুন্দি পেলাই দিছোঁ এতিয়া দিম নিমখ সোৱাদ অনুযায়ী দিব আপোনালোকে যিমান লাগে আৰু মই 1 চামুচ মোটামুটি 1.5 চামুচে দিছোঁ যিহেতু মাংসও থাকিব এতিয়া আলু দুটা দি দিছোঁ দুই ফাল কৰি পেলাই আপোনালোকে বেছি দিব নালাগে আলুটো বেছিকৈ দিলে ভাঙি গ'লে আৰু বেছি অলপ গোটা হৈ যায় সেইকাৰণে দুটা আলুৱে দিব পৰাপক্ষত এতিয়া দিম শুকান জলকীয়াৰ গুড়ি কালাৰো হৈ যাব এইটো কিন্তু কাশ্মীৰীটো নহয় যেনিবা যোনটো ৰেড চিলি পাউডাৰ অলপ জ্বলাও থাকে এতিয়া কণীখিনি উঠাই দিম কণীখিনি উঠাই দিয়াৰ পাছত মাংসখিনি ভাজিব লাগিব ইয়াৰ মছলাখিনিৰ লগত কণীখিনি শেষলৈ দিম আৰু এতিয়া মাংসখিনি আলু আৰু মাংস আৰু মছলাখিনিৰ লগত মিক্স কৰি বঢ়িয়াকৈ ভাজিম হালধি দি দিলোঁ এতিয়া আহিব জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি আধা চামুচ 1 চামুচ এনেকুৱা আৰু মিলাই মেলি দিব আৰু বেছি দিব নালাগে খালি দুটা বিলাহী লৈছোঁ দুই ফাল কৰি দিছোঁ বেছি সৰুকৈ কটা নাই পিছত ভাঙি যাব ভাজি থাকোঁতেই ভাঙি যাব অলপমান ঢাকনখন দি দিছোঁ মাজে মাজে চেক কৰি আছোঁ যাতে তলত লাগি নাযায় এতিয়া কাশ্মীৰী অলপমান জলকীয়াৰ গুড়ি দি দিছোঁ এতিয়া দিম জিকা মই এটা লৈছোঁ ডাঙৰ জিকা সৰুকৈ এনেকৈ কাটি লৈছোঁ কিন্তু জিকাটো দিওঁতে অলপ সাৱধান হ'ব কাৰণ জিকাৰ কেতিয়াবা তিতাও থাকে সেই কাটোতেই মুখত দিলেই অলপ গম পোৱা যায় যদি তিতা হয় তেতিয়াই গম পাই যাব নহ'লে আৰু গোটেই মানে ৰেচিপিটো পণ্ড হৈ যাব তিতা হ'লে আৰু গ'ল আৰু গতিকে মই চেক কৰি লৈছিলোঁ বিলাহীখিনি মই এনেকৈ ভাঙি দিছোঁ ধুনীয়াকৈ গলি গৈছে এতিয়া আকৌ কণীখিনি আনি দিছোঁ এতিয়া চব মিক্স কৰি ভাজিম বঢ়িয়াকৈ তেলখিনি যেতিয়ালৈকে উঠি নাহে আৰু তেতিয়ালৈকে ধুনীয়াকৈ ভাজি থাকিম ফুলকৈ দি দিছোঁ এতিয়া জুইটো দেখিছেনে তেলখিনি উপঙি আহিছে নহয় তাৰমানে মোটামুটি ভাজা হৈছে এতিয়া সেইকাৰণে মই পানী ঢালি দিছোঁ অলপমান পানীটো এইকাৰণে দিছোঁ যাতে মিক্স হৈ যায় ভালদৰে অলপমান জোল বনাম তাৰমানে অলপমান জোল থাকিব আৰু বঢ়িয়াকৈ সিজিব দিছোঁ এতিয়া আৰু এটা বস্তু দিছোঁ কি অলপমান ঘি ঘৰতে বনোৱা ঘি আপোনালোকে বজাৰত পোৱা ঘিও দিব পাৰে কথা নাই ধুনীয়া হৈ গৈছে গ্ৰেভিটো মোটামুটি ৰেডি আৰু এইটো মাংসই কম নে কণীৰে জোল কম মুঠতে এটা ভাল ৰেচিপি আপোনালোকে ৰুটিৰ লগত খাব পাৰিব ভাতৰ লগততো কথাই নাই কিন্তু ৰুটিৰ লগত মই বেছি ভাল পাওঁ আপোনালোকে এবাৰ ৰুটিৰ লগতো খাই চাব ভাতৰ লগতো খাই চাব মুঠতে এটা ইউনিক ৰেচিপি চব কি ধুনীয়া লাগিছে এইবোৰ দেখাততো ধুনীয়া হয়েই খায়ো কিন্তু একদম মজা লাগে আৰু এবাৰ বনাই চাব মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট এটা দিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ধন্যবাদ শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম এতিয়ালৈ আহোঁ টেক কেয়াৰ বাই বাই